কৃষকসকলক আগবাঢ়ি যাবৰ বাবে যি এক পৰিৱেশ ৰচনা কৰিব লাগিছিল, সেই পৰিৱেশ ৰচনাত আমাৰ চৰকাৰেই হওক বা যিটোক আমি পৰিৱেশ বুলি কওঁ, সেই পৰিৱেশটো ব্যৰ্থ হৈছিল। তেখেতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল, ন্যায়ৰ হকে সংগ্ৰাম কৰিছিল আৰু সততা আৰু সাহসেৰে সৈতে বড়ো জাতিৰ কল্যাণৰ বাবে কাম কৰিছিল। উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জাতিৰ হকে কাম কৰাৰ সমান্তৰালভাৱে আন জাতি লোকসকলৰ অধিকাৰকো তেখেতে স্বীকৃতি দিছিলে আৰু আন ভাষা-ভাষী লোকৰ কল্যাণৰ হকেও তেখেতে সততে মাত মাতিছিল। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো আমি অসমত সদায় ছাত্ৰ দিৱস হিচাপে পালন কৰিম। ই নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনৰ দাবী আছিলে। তাক আজি মই আনুষ্ঠানিকভাৱে পূৰণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কেবিনেটৰ সমূহ সতীৰ্থৰ সৈতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিলৈ আহি মই অত্যন্ত বিনম্ৰ অনুভৱ কৰিছোঁ আৰু তেখেতৰ পৰা অসমৰ কল্যাণৰ হকে তেখেতৰ পুণ্য আত্মাৰ পৰা আশীৰ্বাদ দিছোঁ। আমি অসম চৰকাৰে অসমৰ বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত কৰি আহিছো। সময়ত দেখা যায় যে এজন কেবিনেট মন্ত্ৰীৰ 5 বছৰ হৈ যায়, কিন্তু তেখেতে বহুত জিলা ভ্ৰমণেই কৰিব নোৱাৰে। ময়ো দেখা পাইছিলো যে মই দীৰ্ঘদিন অসমত মন্ত্ৰী হৈ আছিলো, কিন্তু কোনোবা এটা কাৰ্যকালত কোনোবা জিলালৈ যোৱাই নহয়। সেইবাবে আমি অসমত কেবিনেটৰ বৈঠক জিলা সদৰসমূহত, DC কনফাৰেন্স জিলা সদৰসমূহত, SP কনফাৰেন্স জিলা সদৰসমূহত অনুষ্ঠিত কৰি প্ৰশাসনক বিকেন্দ্ৰীকৰণৰ বাবে আমি প্ৰচেষ্টা কৰিছিলো আৰু সেই প্ৰচেষ্টাৰে এটা ফল হিচাপে আজি আমি কোকৰাঝাৰত সমবেত আজি কিছু বছৰৰ পৰা বড়োলেণ্ডত শান্তি উভতি আহিছে। বিশেষকৈ NDAP-ৰ লগত হোৱা শান্তি